হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। নতুন বছৰটো যাতে ভালে ভালে যাওক তাৰ আশাৰে আজি মই ধুনীয়া জেগা লোকেশ্যন এটাত গৈ আছোঁ। একদম মৰ্ণিং গৈ আছোঁ আমি। পূৰা ঘনকুৱলীৰ মাজে মাজে আমি গৈ আছোঁ। মই একদম ধুনীয়া জেগা এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। একদম পূৰা মৰ্ণিং আহিছোঁ আমি, পূৰা কুঁৱলী, ৰাস্তা পূৰা ফ্ৰী আছে। চাই থাকক, সম্পূৰ্ণ ফুল ভিডিঅ' চাব। লোকেশ্যন এটালৈ গৈ আছোঁ, চাই থাকক। গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এই নতুন বছৰৰ বহুত শুভেচ্ছা থাকিলে। সকলোৰে যাতে বছৰটো ভালে ভালে যায়। আজি মই অলপ দীপৰ বিলৰ ফালে আহিছোঁ। দীপৰ বিলৰ গোটেই একদম মৰ্ণিং পৰিৱেশটো আপোনালোকক মই দেখাই আছোঁ। ইমান ধুনীয়া পৰিৱেশ, বিৰাট ধুনীয়া পৰিৱেশ। দীপৰ বিলৰ পৰিৱেশটো চাই লওক না। একদম পূৰা কুঁৱলী হৈ আছে বৰ্তমান, একো দেখাই নাপায়। এইফালেতো একো দেখাই নাপায়, পূৰা কুঁৱলী। এইফালেতো বহুত ডাঙৰ হয় এৰিয়াটো, একদম পূৰা কুঁৱলী। এতিয়া লাহে লাহে কুঁৱলীটো অলপ কমিছে বাৰু। মই আপোনালোকক গোটেই পৰিৱেশটো দেখাই আছোঁ বাৰু। দীপৰ বিলৰ কি ধুনীয়া পৰিৱেশ, চাই থাকক সম্পূৰ্ণ ফুল ভিডিঅ'টো, অলপো স্ক্ৰেপ নকৰাকৈ আছে। মই এনেকৈ নামি আহিছিলোঁ, গোটেই পৰিৱেশটো চাওক না, কি মজা, ধুনীয়া লাগিছে। একদম মৰ্ণিং পৰিৱেশ। এইফালে সূৰ্য উদয় হৈছে, একদম ধুনীয়া কৰি। এইয়া পৰিৱেশটো চাওক, ধুনীয়া পৰিৱেশ চাওক না। এইফালে আপোনাৰ পিকনিক পাৰ্টি লাগিয়ে আছে, দেখিছেনে? এই আগলৈকে এইবিলাক পিকনিক খাবৰ কাৰণে আহিছে। ইয়াতে মানে টুৰিষ্টৰ কাৰণে বিৰাট ধুনীয়া, পিকনিক খাবৰ কাৰণে, বনভোজ খাব বহুত পাৰ্টি আহি আছে এতিয়া বৰ্তমান। এইবিলাক নাও, কুঁৱলীৰ কাৰণে দেখা নাপায় বাৰু। এই আগলৈকে দেখাই নাপায় কুঁৱলীৰ কাৰণে, ঘন কুঁৱলীৰ কাৰণে। এতিয়া ৰ'দ ওলাইছে যিহেতু কুঁৱলীটো কমি যাব আৰু। এইফালে জাল হেৰি কৰি আছে, মাছ চাছ। ইমান ধুনীয়া পৰিৱেশ চাওক না। এই নাওকেইখনত উঠিব মন আছিলে, কিন্তু এতিয়াতো কোনো নাই উঠিবৰ কাৰণে। নাৱৰ মালিক নাই এতিয়া। মালিক আহিলে উঠিব পাৰিলোঁ হয়, উঠি মানে নাৱৰ আমেজটো ল'ব পাৰিলোঁ হয়। নাই, এতিয়া উঠিব নোৱাৰিম। এটা জাল উঠালে নে নুমাবহে এতিয়া? উঠালে। মাছ দেখোন নাই তেতিয়াহ'লে। লৈ গ'ল না? এতিয়া এটাহে মাছ আছে, টিঙৰা মাছ। বেপাৰী লৈ যায় ডাইৰেক্ট। ইয়াতেওতো বিক্ৰী হয় মাছ। মাছ লৈ যাব লাগিব আছে যদি অলপ। দীপৰ বিলৰ মাছৰ আমেজ ল'ব লাগিব। এৰিয়া চাওক না, গোটেই পৰিৱেশটো কি মজা পৰিৱেশ, ধুনীয়া একদম। চাই থাকক আপোনালোকে সম্পূৰ্ণ ফুল ভিডিঅ'টো, আগলৈকেও আৰু দি থাকিব পাৰিম। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে শেষত আকৌ নৱবৰ্ষৰ বহুত শুভেচ্ছা। সকলোৰে যাতে গোটেই বছৰটো ভালে কুশলে যায়।